এই সমাজখনৰ গোটেই বস্তুটোৰ থাকে আৰু সেইটো দুখ বুলিও মই ক'ব নোৱাৰোঁ কাৰণ পৃথিৱী যেনেকৈ আগবাঢ়ে তুমি আগবাঢ়িবই লাগিব নহয় তুমি ৰৈ দিব নোৱাৰা এই যে এই কনচেপ্ট এটাত কয় যে মানে বস্তুবিলাক সলনি হৈ আছে আমাৰ নৱপ্ৰজন্মই এনেকুৱা ভাবে তেনেকুৱা ভাবে তাক তুমি কি ভাবা এইটো সলনি হৈ আছে নে ইভলিউশ্যন হৈ আছে ইভলিউশ্যন কাৰণ বস্তুটো চোৱা যিটো ৰূপান্তৰ বুলি কয় ন পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজত পাৰ্থক্য সেইটোৱে পৰিৱৰ্তন বস্তুটো হৈছে সেইটো ভাললৈও হ'ব পাৰে বেয়ালৈও হ'ব পাৰে কিন্তু ৰূপান্তৰ বস্তুটো সদায় ভালৰ কাৰণে হয় যিটো জ্যোতিপ্ৰসাদে কৈছিলে গতিকে সেই ৰূপান্তৰটো মানি ল'ব লাগিব আজি মই লিখা মেলাৰ ক্ষেত্ৰত যদি কওঁ প্ৰথমতে তোমাৰ ক'ত লিখিছিলে প্ৰথমতে মুখে মুখে চলি আছিল মৌখিক সাহিত্য তেতিয়া খুব চলিছিলে মৌখিক সাহিত্যৰ পিছত তোমাৰ চলিলে শিলালিপি তাম্ৰলিপিত লিখা হ'ল দেই তাৰ পিছৰ পৰা আহি পেলাই আজিৰ তাৰিখত তাৰপিছত ছপাপুথি ওলালে ছপাপুথি ওলাই পেলাই আজিৰ তাৰিখত হ'লে ডিজিটেল মিডিয়াটো মানুহে লিখা মেলা কৰে তো সেই বস্তুখিনি যদি আমি ধৰি থাকোঁ যে আগতে এনেকৈহে লিখিছিলে এতিয়া এনেকৈ কিয় লিখিব তেতিয়াহ'লে আগৰ মানুহখিনিয়েও তেনেকৈ যদি ধৰি থাকিলেহেঁতেন আমি জানো এইটো ৰূপ পালোহিহেঁতেন যে শিলত লিখিছোঁ শিলতে লিখিব লাগিব আজিৰ তাৰিখত কোনোবাই শিলত লিখিব নেকি বস্তুটো আগৰখিনি পাহৰি নাযাওঁ আজি যদি আমি আলোচনা কৰিছোঁ আমি আজি শিলালিপিখিনিৰ কথাও আলোচনা কৰিম বা সেই মৌখিক সাহিত্যখিনিও আমি আলোচনা কৰিম আমি সেইখিনি বাদ নিদিওঁ কিন্তু এই ৰূপান্তৰটো হ'ব পাৰে তাৰমানে আৰু মই ভাবোঁ সেই ৰূপান্তৰটো মানি লোৱা ভাল বহুতেই মানি লয় বহুতেই সেইটো কথা বুজিও পায় কিন্তু তাৰ মাজত কিছুমান থাকে যে আকুৰ গোজ হৈ থাকে সেই বস্তুটোৱে মানে বেয়া কৰে